হাই গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এয়া আপোনালোকে দেখিছে গাইজ, জাইৰা ভাংনা মাছ আনিছোঁ আৰু লগত শাক পাচলি আনিছোঁ। আমি জাইৰা ভাংনা মাছ বুলি কওঁ, আপোনালোকে কিবা কয় নাজানো বাৰু। শাক আছে আপোনাৰ 3 প্ৰকাৰৰ, পালেং শাক আছে, পদিনা আছে আৰু আপোনাৰ খুতৰা শাক আছে। চ' গাইজ অলপ যাতে ফ্ৰী টাইম পালোঁ, কি কৰোঁ, বাহিৰতো খাই থাকোঁ মাজে মাজে। চ' আজি অলপ ঘৰুৱা খানা বনাম বুলি ভাবিছোঁ। চ' এতিয়া নিমখ আৰু হালধিৰে মাছটো সানি ল'লোঁ। এতিয়া ভাজিম, আপোনালোকে চাই থাকক। চাওক, চৰুত বহাই দিলোঁ, ভাজিব দিছোঁ এতিয়া। গাইছ, ইয়াতে 3টা শাক আছে, পালেং শাক আছে, পদিনা আছে আৰু আপোনাৰ খুতৰা শাক আছে। আৰু লগত দিছোঁ বিলাহী আৰু পিঁয়াজ, এই নহৰু আৰু আদা আছে, এই জলকীয়া আৰু আলু। এইখিনিৰে আজি এই মাছৰ তাৰমানে আঞ্জাখন বনাম। চ' গাইছ আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা হ'ব আৰু প্ৰথম কি দিম, কেনেকুৱাকৈ বনাই আছোঁ চব দেখুৱাই আছোঁ। চাই থাকক আপোনালোকে ভিডিঅ'টো। এয়া পিঁয়াজ দিলোঁ গাইছ, পিঁয়াজ বুলি কয়। আৰু লগত এয়া চব পিঁয়াজ, ইয়াত নহৰু দিলোঁ, আদা দিলোঁ, এতিয়া জলকীয়া দিলোঁ, চাই থাকক। এতিয়া জাষ্ট চিম্পুল কৰি এনেই লাৰি দিছোঁ, অলপ সিজিব দিছোঁ এইটো। এতিয়া গাইছ চাওক, অলপ ব্ৰাউন কালাৰ আহিছেনে? এতিয়া আমি শাকটো দি দিম। চাওক, শাক দি আছোঁ, এতিয়া গোটেইখিনি দি আছোঁ, চাই লওক। ইয়াত তাৰমানে শাকখিনি দিয়া হ'ল, তাৰপিছত মছলা অলপ আছিল, ইয়াৰ ওপৰত দি দিলোঁ। এতিয়া আমি দি আছোঁ আলু। চাওক গাইছ, আলু আৰু গাইছ সেইটো চাওক, মাছটো ফ্ৰাই কৰিলোঁ, ফ্ৰাই কৰি ইয়াতে থৈছোঁ। অলপ পাছত যেতিয়া শাকখিনি বনোৱা হ'ব মজাছে, আমি মাছটো ইয়াতে দি দিম। দি পেলাই মাছটো দিয়াৰ আগত সেইখিনি বিলাহী দিম, তাৰপিছত আমি মাছটো দি দিম। খাই লওক, ইয়াতে অলপ এতিয়া লাৰি দি আছোঁ। এইটো হ'লেই আমি বিলাহীটো দি পেলাই, পানীটো দি পেলাই মাছটো দিম। চ' চাই থাকক কেনেকৈ বনাইছোঁ। ইয়াত দেখিছেনে গাইছ, চব্জিখন অলপ য়েল্ল' কালাৰ দেখিছেনে? কাৰণ হালধি আৰু নিমখটো দি দিলোঁ। তাৰমানে নিমখটো দিব কিয় লাগে, তাৰমানে বস্তুটো অলপ সোনকালে সিজি যায়। এতিয়া আমি পানী দিলোঁ, চাওক পানী দি দিলোঁ। এতিয়া অলপ উগলিব দিছোঁ, তাৰপিছত এই মাছটো আমি দি দিম। চ' আপোনালোকে চাই থাকক, তাৰপিছত খাই পেলাই আপোনালোকক দেখুৱাম কেনেকুৱা টেষ্ট হৈছে। চ' আপোনালোকেও খাব পাৰিব, চাই থাকক এতিয়া মোৰ লগত। এয়া আমি এতিয়া মাছ দি আছোঁ, চাওক আপোনালোকে মাছবিলাক পূৰা দি আছোঁ। মাছকেইটা পেলাই দিওঁ, চাই থাকক কেনেকুৱা হৈছে ৰং, চাই থাকক। এয়া চাওক গাইছ, একদম আঞ্জাটো হোৱাৰ টাইম হৈ গ'ল, হ'লেই আৰু আপোনালোকক দেখুৱাই দিলোঁ। পূৰা পাক উঠি আছে, এয়া চাওক লাৰি পেলাই দেখুৱাই দিছোঁ। আঞ্জা হৈ গ'ল, এতিয়া মই আপোনালোকক টেষ্টি কৰি দেখুৱাম। চ' চাই থাকক, মই 2 মিনিট আৰু উগলিব দিওঁ, তাৰপিছত আমাৰ আঞ্জাখন ইয়াতে বনোৱাটো সমাপ্ত কৰিম। চ' টেষ্ট কৰি আপোনালোকক দেখুৱাই আছোঁ, অলপ টাইম ৰখক। এয়া চাওক গাইছ, মাছ এটা দিছোঁ আৰু আঞ্জাটো এনেকুৱা কৰি আপোনালোকক ইয়াতে লৈ দেখুৱাই দিছোঁ কেনেকুৱা হৈছে। চাওক কেনে হৈছে গাইছ, চাওক ঠিকে আছে ন? চ' গাইছ মই অলপ খাই পেলাই দেখুৱাই দিছোঁ আপোনালোকক, মই চাই লওক কেনেকুৱা হৈছে। অচম হৈছে, মানে মই ভাল পাইছোঁ আৰু খাই পেলাই। চ' আপোনালোকে বনাই খাওক। কেতিয়াবা বন্ধৰ দিনত এনেকৈ যেতিয়া বন্ধ পায়, অফ পায়, এইবিলাক যদি ক'ৰবাত ফুৰিব নাযায়, তেতিয়াহ'লে এইবিলাক বনাই পেলাই টাইমটো স্পেণ্ড কৰিব লাগে আৰু খাব লাগে। বাহিৰততো আমি য'তে ত'তে যিটি বস্তু খাই ফুৰোঁ, বা আমি ঘৰতো যিটি ভেজালি খাদ্য খাওঁ। মাজে মাজে এনেকুৱা কৰি শাক পাচলি খোৱা কৰক, ভিটামিনো পাব। শাক পাচলি আমাৰ দেহত তাৰমানে প্ৰয়োজনীয় বস্তু। চ' মাজে মাজে অফ টাইম পালে এনেকৈ বনাই খাওক, এইখিনিয়ে কৈছোঁ। চ' যদি ভিডিঅ'টো ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু একো নকৰিলেও কথা নাই, শ্বেয়াৰটো কিন্তু কৰিব, যাতে
আপুনি নাখালেও আপোনাৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰাৰ কাৰণে বেলেগে চাই পেলাই খায়। শাক পাচলি কিন্তু খাব, তেতিয়াহে শক্তিবান হৈ থাকিব, বুজি পাইছেনে? বহুতে এইবিলাক নাখায়, বন্ধ পালে মাংসটো খায়, গাহৰি খাব, পাঠা খাব, ব্ৰইলাৰ খাব, কিবা খাব, শাক পাচলি কিন্তু কোনো নাখায়। এই শাক পাচলিখিনি খাওক, তেতিয়াহে তাৰমানে আপোনাৰ শক্তি বাঢ়ি থাকিব। Thank you so much. Bye bye.